নমস্কাৰ, মই আজি উপস্থিত আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। সকলোৱে জানে লেটেকু পুখুৰীত জন্ম। এই লেটেকু পুখুৰী নাৰায়ণপুৰৰ ভোগপুৰ অঞ্চলত আছে। তাকে মই আজি আপোনালোকৰ বাবে দেখাম। আপোনালোকে দেখা পাইছে মোৰ পিছফালে এইডোখৰতে পুখুৰীভাগ আছে। পুখুৰীভাগ যথেষ্ট সুন্দৰ। বৰ্তমান আমাৰ যোনটো টুৰিজিম ডিপাৰ্টমেণ্ট তেওঁলোকে যথেষ্ট সুন্দৰভাৱে বনাই ৰাখিছে। এয়া ৰ'ব, মই আপোনালোকক ইফালে দেখাই আছোঁ। ইয়াতে লিখা আছে যে ঐতিহাসিক লেটেকু পুখুৰী। ঐতিহাসিক লেটেকু পুখুৰী এখন ফলক আছে। এয়া পুখুৰীভাগ। পুখুৰীৰ সেই সিপাৰে আপোনালোকে দেখা পাইছে এই দূৰণিত এইজোপা বটবৃক্ষ, য'ত সেই বৃক্ষজোপাৰ বয়স হৈছে 580 বছৰ বুলি কৈছে। আমাৰ ইয়াতে এজন আটা লগ পাইছিলোঁ, তেখেতে ক'লে যে এই বৃক্ষজোপাৰ বয়স বৰ্তমান 580 বছৰ। আৰু সেই বৃক্ষৰ তলতে বহি মাধৱদেৱে ঐশ্বৰিক জ্ঞানসমূহ আয়ত্ত কৰিছিল। আৰু ইয়াত এতিয়া এইফালে আছে, মোৰ পিছফালে এয়া দেখা পাইছে আপোনালোকে, এইটো হৈছে কীৰ্তন ঘৰ। এই কীৰ্তন ঘৰৰ সন্মুখৰ ফালে আপোনালোকে দেখা পাব, মোৰ ঠিক একদম পিছফালে তাত এজোপা আম গছ আছে। সেই আম গছজোপাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো লোক আহি তেওঁলোকে সেই আমজোপাৰো বয়স অনুমান কৰিছিলে, তাৰ ছাল আৰু পাত পৰীক্ষা কৰি, যে সেইজোপা বৃক্ষ 580 বছৰ হৈছে বুলি ক'লে। আৰু মোৰ এয়া কেমেৰাত আপোনালোকে দেখা পাইছে, এয়া কীৰ্তন ঘৰ। এতিয়া সন্ধ্যাৰ নাম চলি আছে ইয়াত। খুব এটা সুন্দৰ পৰিৱেশ। আপোনালোকে এই লেটেকু পুখুৰীত আহক। বৰ্তমান যথেষ্ট নতুনত্ব দিয়া হৈছে ইয়াত। আপোনালোক আহক, ইয়ালৈ আহি এই স্থান পৰিদৰ্শন কৰক। আমি ডিচেম্বৰ মাহ বা জানুৱাৰী মাহ বুলি ক'ৰবাত পিকনিক খাবলৈ যোৱাতকৈ অন্ততঃ ইয়ালৈ আহিলে আপোনালোকৰ মনটো যথেষ্ট মানে কি ক'ম, ভাল লাগিব আৰু যথেষ্ট ভাল লাগিব। আপোনালোকৰ মন মানে বিৰাট শান্তিৰ জেগা। আৰু এনেও নামঘৰ থকা জেগাত বিৰাট শান্তিৰ জেগাই হয়। এতিয়া আপোনালোকে এয়া চাওক, এই মোৰ কাষতে এয়া মাধৱদেৱৰ জন্মস্থানৰ এইভাগ বৰ নামঘৰ, যথেষ্ট ডাঙৰ নামঘৰ। আৰু ইয়াত আপোনালোকে আহিলে থাকিবৰ কাৰণেও সুবিধা কৰিছে। বৰ্তমান থাকিবৰ কাৰণেও, মই এতিয়া আন্ধাৰ হৈ আহিলে বাৰু সেই গতিকে মই আপোনালোকক দেখাব নোৱাৰিম, কিন্তু পাছে পৰে যদি কেতিয়াবা সময় পাওঁ, দিনত আহিলে মই আপোনালোকক ধুনীয়াকৈ সেইখিনি বস্তু দেখাম। ধন্যবাদ। আজিলৈ ইমানখিনিয়ে। আৰু আপোনালোক পাৰিলে এবাৰ হ'লেও এই স্থানত আহি উপস্থিত হওক।